সিংগাৰ আহিব আমাৰ কুসুম কলেজ আহিব মোৰ বিয়াত আহিলে সকলোকে ভাল লাগিছে নমস্কাৰ বন্ধুসকল মোৰ এটা ভিডিঅ' মই অলপ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে পল অসম ভ্লগছ আজি বিয়া খাবলৈ আহিলোঁ কেটাৰিং আমি এইটো तुम VIP हो ना বাকি কেনেকুৱা লাগিছে বিয়াত আহি ভালেই লাগিছে আৰু আমন্ত্ৰণ কৰিলে খাবলৈ আহিলা ন তাকে মাতিলে আহিলোঁ অকণমান সোমাই যাওঁ বোলো ঘৰৰে মানুহ আহিলোঁ মানুহ চানুহ নাই যামগৈ আৰু ঠিকে আছে বঢ়িয়া তো আমিও আহিলোঁ এনেকৈ আহিব পাৰিবি নেকি কেনেকুৱা লাগিছে তোমালোকৰ ভালেই তোমাৰ বঢ়িয়া দিদি তাৰপিছত ইয়াৰ পৰা ছোৱালী দুজনমান কফি দিবলৈ যাওঁ নাই বিটাবও লাগিব গম পালি দুটা মাল আনি দিবি আমি পিছত ইয়াত দি যাম আৰু কোনে কি ল'ব খাৰা খাৰা পুৰা খাৰা কি কৈছ তই চাং বেলেগ মানে মোৰ বিয়াত আহিলে সকলোকে ভাল লাগিছে আৰু এয়া ডেক'ৰেশ্যনটো মোৰ হয় ডিজে চিজে আনিছোঁ গোটেই পেনেলটো তুমি দেখাই দিয়া ভাইটি এইটো চব পিনে দেখাই দিয়া ৰাইজক লাগিলে কণ্টেক্ট কৰিলে হ'ল ইহঁতে চিনেমেটিক এটা বনালে শ্ল' কৰি দিলে হ'ল ন চিনেমেটিকটো শ্ল' মোশ্যন লাগে না চিনেমেটিক বনাবলৈ ৰেডি আমি তিনিটা কেমেৰামেন অকল নি নাখায় হেল্ল' কি খবৰ আপোনালোকৰ ভালে আছেনে তো আজি ভাস্কৰে ব্লগ কৰিছে আৰু কা বিয়াত আহিব দিয়া আজি ভাস্কৰেতো মোমাইক হ'ব চাগে চেলিব্ৰিটি কোন কোন আহিব এইটো কৈ দিয়া চেলিব্ৰিটিটো বৰ্তমান মই আছোৱে ব্লগাৰ তাৰপিছত আৰু আহিব তোমাৰ কোন আহিব ছিংগাৰ আহিব আমাৰ কুসুম কলেজ আহিব আৰু তোমাৰ মাধৱ ৰঞ্জন আহিব চাগে আমি ইমান ভালকৈ সঠিককৈ জনা নাই এতিয়া মাধৱ ৰঞ্জন আমি দেখাই থাকিম আপোনালোকে চাই থাকিব বিয়া অকণমান ডেক'ৰেশ্যনটো দেখাই দিছোঁ মই ব্লগ কৈ আছোঁ আপোনালোকে মোৰ ব্লগবোৰ চাব ইয়াত কি হ'ব ইয়াত কি হ'ব ইয়াত থাকিব তোমাৰ প্ৰথম থাকিব পোলাও থাকিব ইয়াত এতিয়া খোলা হৈছে এইবিলাক তাৰপৰা ইয়াত তোমাৰ মাছ থাকিব তাৰপিছত ইয়াত তোমাৰ নিৰামিষ চব্জি থাকিব ইয়াত তোমাৰ থাকিব তোমাৰ গাহৰিটো থাকিব চাগে দেই গাহৰিটো ইয়াত পনীৰ থাকিব তাৰপিছত ইয়াত তোমাৰ থাকিব আমাৰ হেৰিটো মাংসটো চিকেন পকৰা ইয়াত থাকিব তোমাৰ দালি ইয়াত থাকিব তোমাৰ হেৰি পাহৰি গৈছে নহয় আইটেম ইয়াত থাকিব তোমাৰ কিবা এটা থাকিব টেঙা ইয়াত থাকিব তোমাৰ আৰু বাকীখিনি মই নাজানিছোঁ বিশেষ জনা হোৱা নাই জনা হ'ব বঢ়িয়াকৈ আপোনালোকে চিনেমেটিক চালে তো এতিয়া আৰু চাই থাকক আমি খানা দিবলৈ আহিছোঁ দেই বেলেগ একো নহয় তোমাৰ কেইবাৰ হ'ল কোৱাচোন তিনিবাৰ চাৰিবাৰটো হৈ গ'ল আজি আমাৰ বিয়াখন ধুনীয়াকৈ সুকলমে হ'ল তাকে এতিয়া এই লাগি আছিলোঁ কেটাৰিং পাৰ্টিটোৰ লগত তেওঁলোকক অকণমান দিহা পৰামৰ্শ দি আছিলোঁ এতিয়া খানাটো খাব পৰা নাছিলোঁ জাষ্ট লৈছোঁ আৰু দেই
হা পেস্তা আছে হেল্ল' গাইজ আজি ভাল লাগিল আপোনাক লগ পাই বাকী ঐ হেল্ল' 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 মাইক টেষ্টিং হেল্ল' 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 মাইক টেষ্টিং হেল্ল' 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 মাইক টেষ্টিং হেল্ল' 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 কি বস্তু বাকী ইয়াতে তোমালোকে দিছা ন ভালকৈ ভালকৈ দিবা এইবোৰ শাৰী চাৰী ধুনীয়াকৈ এইটো কি হয় এইটো তোমাৰ শাৰী হয় এটা ইয়াত তোমাৰ মচুৰ দাইল আছে আৰু তোমাৰ মাটিমাহৰ হেৰি আছে সেইখন এইটো তোমাৰ পাতত দিয়া মাছটো দেই ধুনীয়া বনাইছে তোমাৰ হেৰি লাগি আছে পকৰা আৰু যে থামনেলখন তোমাৰ লগতে হ'ব আইটেমকেইটা কৰি দিবি আকৌ মই এতিয়া মাছ লৈছোঁ এইটো মাছ ল'লে এইটো পল গগৈ এইফালে চিকেন পায় চিকেন এইফালে ভণ্টি আৰু দিয়া অলপ আমাক দেখাবলৈ দিয়া এইফালে চিকেন এইফালে এইফালে আমাৰ পল গগৈ খাব গৈছে এটা এটা লোৱাৰ পাছত এইটো 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 নাখায় নেকি নাখাওঁ মই ছাগলী নাখাওঁ তাৰপিছত এইটো হাঁহ মাংস এইটো হাঁহ মাংস চকুৰে দেখিছোঁ ধূলি ধূলি মুখেৰে চিঞৰি মা বুলি আমি যাওঁগৈ হ'ব কাইলৈ আহিম আকৌ নাই নাই কাইলৈ আহিম আজি ওলাই দিওঁ ধুনীয়া বনাইছিলে ঘৰটো মানে পেণ্ডেলটো বঢ়িয়া বাই বাই কেটাৰিং চেটাৰিং কৰিলোঁ খানা চানা দিলোঁ তাৰপিছত এতিয়া হ'ব আৰু আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব তো ধন্যবাদ বাই বাই টাটা